না 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 ওৰা কোৱা কি কৰিছা? নাই এনেই তোমাক আজি মই এটা প্ৰশ্ন কৰিম। যদি প্ৰশ্নটো তুমি সঠিক উত্তৰ দিব পাৰা তেনেহ'লে মই তোমাক লগত 200 টকা দিম, হ'ব? মইতো জানোৱেই চব প্ৰশ্নৰ উত্তৰ ভালেই হ'ব। এইটো চেগতে 200 টকাটো লৈ লৈ এফালে কোৱাচোন কি প্ৰশ্ন? প্ৰশ্নটো হ'ল এনেকুৱা কি 3টা শব্দ আছে যিকেইটা শব্দ প্ৰথমৰ পৰা লিখিলেও একেই হয় আৰু শেষৰ ফালৰ পৰা লিখিলেও একেটা শব্দই হয়? কোৱা মইতো জানোৱেই কোৱা। মৰম মৰম প্ৰথম পৰা লিখিলেও 3টা শব্দ একেই হয়, লাষ্টৰ পৰা লিখিলেও একেই হয়, মৰম। তাৰপিছত আৰু নয়ন নয়ন আৰু লাষ্টৰ পৰা লিখিলেও নয়ন নয়ন। দুটা। আৰু এটা কোৱা। ये फंस गया सीएम। ইটো নোৱাৰিলা, 200 টকা মোৰ বাচি গ'ল। আৰু এটা শব্দ হৈছে নিগনি। बड़ा हरामी हो। নিগনি শেষৰ পৰা লিখিলেও হৈছে নিগনি। নোৱাৰিলা, তুমি হাৰি গ'লা।